जोंनि न'बांखौ रावबो साखोन सिखोन खालामनो फैयाखैमोन। আপোনালোকে আমাৰ এইখিনি চফা কৰিবলৈ আহিছে, আমি ভাল লাগিছে। ইমান লেতেৰা হৈ আছে, আজি ভালেমান দিন হ'ল ঘৰ দুৱাৰ চফা কৰিবলৈ কোনো অহাই নাই। আমাৰ গোটেই লেতেৰা হৈ আছে। আজি আপোনালোকে আহিছে যে চফা কৰিবলৈ আমাৰ ভাল লাগিছে। नोंथांमोनासो एसेबां गोजाननिफ्राय फैनानै जोंनि न'बांखौ साखोन सिखोन खालामफैबाय। আপোনালোকে ইমান দূৰৰ পৰা আহিছে, তো ইমান সহজ কিবা কাম কৰিব কাৰণে, তো সেইকাৰণে ভাল পাইছোঁ আপোনালোকক। আৰু ইমান দূৰৰ পৰা আহিছে আমাৰ ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্ট। बेनिखायनो नोंथांमोनखौ गोसो गोरबोनिफ्राय साबायखर बावदों। शिवसागराव दैबानाजों सैनांनाय रायजोफोरा एबसुखौ साबायखर बावदों। शिवसागरनि नाजिरा सार्कलनि सिङाव थानाय गामिनि रायजो राजाफोरा फोरमायनाय बायदिब्ला दैबानाजों सिलिंखार जालांनायफोरखौ रावबो फोसाबनो फैयाखैमोन। मख'नो गोनांदि शिवसागराव दैबानाया गोबां सिलिंखार खालामलांबाय। लोगोसे दैबानायाव गोबां सुबुंनि जिउ खहाजों गोबां जिब जुनारफोराबो जिउ खहा जानो गोनां जादोंमोन। दैबानाजों सैनांनाय सुबुंफोरखौ गोबां सुबुंफोरा बायदि रोखोमै मदद होदों। नाथाय दैबानाजों सिलिंखार जानाय न' बांखौ साखोन सिखोन एबसुआ खालामनानै होनाय बायदि रावबो साखोन सिखोन खालामनानै होआखैमोन होननानै फोरमायदों शिवसागरनि नाजिरा सार्कलनि सिङाव थानाय रायजो राजाफोरा। एबसुनिफ्राय फोरमायनाय बायदिब्ला दासिम गं 42 नखरफोरखौ साखोन सिखोन खालामनानै होबाय। मैयासिमाव दहाय फुङाव जोङो रिपर्ट लाजोब्बाय। दहाय फुंसिमाव 42था नखरखौ दुलाराय बर' फरायसा आफादनि जिखिनि टीम, बे टीमा दासिमाव मावबाय। आरो नैबे जोंनि मोनसे टीम, जेनाखि जोंनि टीमाव जेरै माने सेन्ट्रेल एबसुनि जोंना सोलोंथाइ नेहाथारि जोंना सोमावसार बसुमतारी दङ, जोंना फर्नेसिं बसुमतारी एसिस्टेन्ट स्पर्ट सेक्रेटारि दङ, अफिस सेक्रेटारि जोंना रोदोम बसुमतारी दङ, आरो सराइदेवनि जोंनि टीम दैदेनगिरि बिथांमोन दङ। जोंनि 10 जन टीमा दासिमाव गंनै नखर जोङो बेवहाय साफा खालामनाय जाबाय दहाय फुंनिफ्राय। आरोबाव जोङो 3rd नखर जोङो हाबहैनोसै बेखिनि। নমস্কাৰ, আপোনালোকে আমাৰ এইখিনি চফা কৰিবলৈ আহিছে, আমি ভাল লাগিছে। ইমান লেতেৰা হৈ আছে, আজি ভালেমান দিন হ'ল ঘৰ দুৱাৰ চফা কৰিবলৈ কোনো অহাই নাই। আমাৰ গোটেই লেতেৰা হৈ আছে। আজি আপোনালোকে আহিছে যে চফা কৰিবলৈ আমাৰ ভাল লাগিছে। মানে আপোনাৰ নামটো কি আছিলে? মোৰ নাম দীপা দাস চেত্ৰী। গাঁওখন বিহুবৰ গীতিচাইটি। কি ক'ব আৰু, আপোনালোকে ইমান দূৰৰ পৰা আহিছে, তো ইমান সহজ কিবা কাম কৰিবলৈ কাৰণে, তো সেইকাৰণে ভাল পাইছোঁ আপোনালোকক। আৰু ইমান দূৰৰ পৰা আহিছে আমাৰ ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্ট, আপোনাৰ বিহুবৰ গীতিচাইটিঙত। তো আপোনালোকৰ দলটোৰ নাম আছিলে এপচু দল আছে। আপোনাৰ এইটো আহিছে, ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ আপোনালোকক। আপোনাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী বিকাশ তান্ত্ৰিক। মোৰ নাম শ্ৰীমতী শিৱানী লামা। আজি বিহুবৰ গীতিচাইটিং নেপালী খুটি ঘৰ বনাই দিছে, চাফা টুপা কৰি দিছে, ভাল লাগিছে আমাক। বহুত বস্তু নষ্ট হৈ গ'ল, বেয়াও লাগিছে। আপোনালোকে আহিলে ভাল লাগিলে, সেইটো ক'ব বিচাৰিছোঁ। আগৰ কোনো টিম অহা নাছিলে, আজি আপচুৱে যি কাম কৰি দিলে তাৰ কাৰণে ভাল পালে। মই তোমালোকে যে মোক চাফা কৰি দিছা, মই অশেষ ধন্যবাদ দিছোঁ। তোমালোকে আহি যে মোৰ এইখিনি কাম কৰি দিলা, বহুত ভাল কাম কৰিছা দেই তোমালোকে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম প্ৰতিমা শইকীয়া। আপোনাৰ গাঁৱৰ নাম? বিহুবৰ 2 নং কুৱাৰী হয়। তাৰ আগত কোনোবা তেনেকৈ কাম কৰি দিছিল নেকি ইয়াত? কিন্তু মানে এই গোলাঘাটৰ ল'ৰা এটাই অকল ভিতৰৰ এটা ৰুম চাফা কৰিছিলে, আৰু কৰা নাই। তাৰপিছত মেজৰ কাম তেনেকৈ কৰি দিয়া নাছিল। কিন্তু আজি নিখিল বড়ো ছাত্ৰ সন্থাই যে আহি যি ভলণ্টিয়াৰলি ছাৰ্ভিচ দিলে, তাৰ কাৰণে কি ক'ব বিচাৰে? মই কি ক'ম আৰু, মানে তোমালোকক অশেষ ধন্যবাদ দিছোঁ আকৌ মোৰ ফালৰ পৰা। আমি কি ক'ম? ক'ব
নমস্কাৰ, মোৰ নাম শ্ৰী বিকি শইকীয়া। আমাৰ গাঁওখনৰ নাম বিহুবৰ 2 নম্বৰ কুৱাৰী ছিগনেল বস্তি। আমাৰ বানপানীত মানে বহুত আমাৰ অনিষ্ট হ'ল। আপোনাৰ এই স্লেপৰ ওপৰলৈকে পানী গ'ল। মোৰ মা এজন পেৰালাইচিছ মানুহ, তেওঁ যেনে তেনে লৈ গৈ সেই চটৰ ওপৰত থ'লোঁ, তাতো পানী পাৰ কৰা হ'ল। আকৌ নাৱত আমি পাৰ কৰালোঁ। আজি বহুত ধন্যবাদ আপোনালোকৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ বহুত ধন্যবাদ। তেওঁলোকে আহি মেলি আজি বহুতখিনি আমাক সহায় কৰি দিছে, চব চফা চিকুণো কৰি দিছে, মানে যথেষ্টখিনি কৰি দিছে। এইফালে দাদা এজন বস্তু চস্তু ধুই মেলি দিওঁতে আমাক সহায় কৰি দিছে আৰু সাপ চাপ ওলাইছেনি চাই মেলি দিছে। তাৰপিছত সাপ চাপ নোসোমাবলৈও তেওঁলোকে ফেনাইল চেনাইল ছিটিয়াই ব্লিচিং পাউডাৰ দি মেলি আমাক যথেষ্টখিনি সহায় কৰিছে।